আকৌ কলেজলৈ যাব দেৰি হোৱাৰ কথা কৈছ। মোৰ লিখা কাম আছিল মা, ৰাতি শুতে দেৰি হ'ল। হ'ব, তই সোনকালে গা ধুই আহ। তোৰ গা ধোৱা হোৱালৈ মোৰ ভাত বনোৱা হৈ যাব। শুনিছা দিনবোৰ যে কি হ'ল নহয়। কি হ'লনো? এই বদন ফুকনৰ ল'ৰাটো যোৱাকালি এক্সিডেণ্ট হ'ল। মদে মানুহক কি যে কৰিব নোৱাৰে। এই এতিয়া অলপ আগতে ফুকনে ফোন কৰিছিল, তেওঁ মানুহ আজি স্কুললৈ নাহে। ল'ৰাটো এতিয়া ক'ত আছে? ল'ৰাটো এতিয়া মেডিকেলতে আছে। এই মাদক দ্ৰব্য কিমান যে ভয়ানক বুজিলা নহয়। কেতিয়াবা অভিভাৱকবোৰক বুজাবলৈ মন যায়, কিন্তু কি কৰিবা। হয় দিয়ক, পিছে ফুকনলৈহে বেয়া লাগিছে। সেইবোৰ বাদ দিয়া এতিয়া। এই মাজনী কলেজলৈ যাব নহয়। এই ফটোকাটো লোৱা, এই মাজনীক দি দিবা। মোৰ 50 টকা এটা লাগিছিলে। বাবা, তোক মই যোৱাকালি 100 টকা দিয়া নাছিলো, কি কৰিলি? এতিয়া মোৰ খৰচ হৈ গ'ল, যিমানে নাই কোৱা। বাবা, আমাৰ দৰে মধ্যবিত্ত পৰিয়ালবোৰে বিলাসিতা জীৱন এৰিব লাগে। কেইটামান টকা মাত্ৰ দৰমহা পাওঁ। তহঁতক পঢ়োৱা আৰু ঘৰখন চলোৱা মোৰ অসুবিধা হয়। তথাপি তহঁতৰ আশাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰিছোঁ। অভাৱত খৰচ নকৰিবি, হ'ব দেউতা। ভণ্টি, কাৰ সৈতে কথা পাতি আছ? নাই, লগৰ এজনীৰ লগত। লগৰজনী ঠিকে আছে, কিন্তু এটা কথা মনত ৰাখিবি, বেকাৰ ৰাস্তাত খোজ দিয়া মানে তোৰে বিপদ। নাই দাদা, এনেই। আৰু ৰচোন, আজি কিছুদিনৰ পৰা তই এই ৰুমটোৰ ভিতৰতে কিবা কৰি থকা দেখা পাওঁ। নাই দাদা, উপন্যাসখন পঢ়িছিলোঁ। সাৱধান সাৱধান, তই যদি মোৰ পৰা কিবা লুকুৱাই ৰাখিছ খোলাখুলিকৈ কৈ দিবি। তই জানাই মোৰ খংটো অলপ বেলেগ। অবিনাশ বেজবৰুৱাই এবাৰেই বুজাই এবাৰেই ক্ষমা কৰি দিয়ে। দ্বিতীয়বাৰ বুজাবলৈ এই অবিনাশ বেজবৰুৱাৰ ডিক্সনাৰীত কোনো শব্দই নাই।
ভণ্টিৰ ওপৰত কিহৰ ইমান চিঞৰ? নহয় মানে দাদা, নহয় মানে কৰি আছ। আৰু যে তোক মিষ্টাৰ গগৈক লগ কৰিব দিছিলোঁ, লগ কৰিলি জানো? তেখেতক লগ কৰিছোঁ আৰু টেণ্ডাৰখনো জমা দিছোঁ, কিন্তু পদ্যুৎ চলিহাই অলপ লাফৰা কৰি আছে। ময়ো সেইবোৰ নুশুনাবি। টেণ্ডাৰখন আমি কেনেদৰে পাওঁ সেইটোত গুৰুত্ব দে। ভণ্টিৰ ওপৰত বীৰত্ব দেখুৱাই একো লাভ নাই। ঠিক আছে, টেণ্ডাৰৰ দায়িত্ব মোৰ। আৰু যদি চিধা আঙুলিৰে ক্ষীণ ওলায়, তেতিয়াহ'লে মই বেকা আঙুলিৰে হ'লেও খিউলিয়ামেই। তই এতিয়া যা, অলপ পিছত তই মোক লগ কৰিবি। ভণ্টিৰ লগত মোৰ লগত কথা আছে। ভণ্টি এইফালে আহাচোন। চা ভণ্টি, মা দেউতা ঢুকোৱাৰ পিছত তোক আমি বহুত মৰম কৰি ডাঙৰ দীঘল কৰিছোঁ। তই এনেকুৱা কাম নকৰিবি যিটো কাম কৰিলে মোৰ টেটাছত দাগ লাগে। কাৰণ আমাৰ ঘৰখনৰ এটা নাম আছে। জানো দাদা, মই তেনেকুৱা কাম নকৰোঁ। তোক কোনোদিনেই আজিলৈকে একো বস্তুৰে অভাৱ হ'ব দিয়া নাই। মই জানো তই মোৰ কেতিয়াও সন্মান হানি হোৱা কাম নকৰ। এতিয়া যা, কলেজলৈ যাবি নহয়, ভাত খাই লগৈ। আৰু শুন, অভিক মই মতা বুলি কবি। হ'ব দাদা।